हेलो ভিউৱাৰ্ছ ৰঞ্জনা চুৱাল চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আমাৰ পৰিয়ালৰ আটাইৰে ফালৰ পৰা আপোনালোকক যেটো দুৰ্গা পূজা আহি আছে সেইকাৰণে শুভকামনা আগতীয়াকৈ জনাইছোঁ আৰু ইফালে লৈ আহিছোঁ আজি মই নাৰিকলৰ এটা চাটনি তাৰ মাজতে সুধো আপোনাৰ আটাই চাগে ভালে আছে আমিও বৰ্তমান ঠিকে আছোঁ আটাই ভালে থাকক তাৰে কামনা কৰোঁ নাৰিকলৰ চাটনিটোৰ কাৰণে মই লৈছোঁ জলকীয়া কেইটামান জলকীয়া নিজৰ মতে দি দিব আৰু নাৰিকল লৈছোঁ নৰসিংহ নহৰু লৈছোঁ আদা সৰু এটা টুকুৰা লৈছোঁ বেছি লোৱা নাই নাৰিকল এফাল লৈছোঁ আৰু গোটেইখিনিকে ৰুকি নাৰিকলৰ চাটনিটো আপোনালোকে যেতিয়াই তাক ব্যৱহাৰ কৰিব পাৰে নাৰিকল থাকিলে আপোনালোকে বিয়া চিয়াবিলাকতো বনাব পাৰে বা পৰঠা খালে দোচা খালে যিকোনো চিষ্টেমতে নাৰিকলৰ চাটনিটো ভাল লাগে ভাতেৰেও খাব ভাল হয় আজি আমি এনেই চিম্পল বনাম তাকে আপোনালোকক শ্বেয়াৰ কৰিব খুজিছোঁ মই নাৰিকলখিনি মই ৰুকি লৈছোঁ ভালদৰে মিহিকৈ ৰুকি ল'ব আৰু ইয়াৰ যিটো কলা থাকে ওপৰত সেই বস্তুটো পৰিব নিদিব তেতিয়াহ'লে চাটনিটো কলা হ'ব আৰু দেখিবলৈ ইফালে নাৰিকল লৈছোঁ আৰু নাৰিকলৰ লগত মই জলকীয়া নহৰু কেইফুটামান আদা এনেকৈ দি দিছোঁ আৰু ইয়াতে মই নিমখ আৰু সোৱাদ অনুযায়ী নিমখ দিম লগতে দিম অকণমান চেনিটো যদি আপোনালোকে বেয়া পায় তেতিয়া স্কিপ কৰিব পাৰে অকণমান পানী দিছোঁ পানী মই নাৰিকলৰ যিটো পানী ওলাইছিল নাৰিকল পানীটো যে খাব ভাল লাগে মই তাকে অকণমান দি দিছোঁ আপোনালোকে জেনেৰেল পানীও দি দিব পাৰে এতিয়া ভালদৰে এইখিনি মিক্সি এটাত গ্ৰাইণ্ড কৰি ল'ম মিহিকৈ কৰি ল'ব তেতিয়া খাবলৈ ভাল হয় আৰু যদি আপোনালোকৰ ঘৰত গ্ৰাইণ্ডাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে নাৰিকলটো ৰুকি লৈ তাক পটাত পিচিব পাৰে গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ একেলগে লগ কৰি পটাত পিচি ল'ব আৰু ইয়াতে ক'ত মানে আৰু কি লাগে মই আপোনালোকক দেখাই যাম মই নাৰিকলখিনি আকৌ এবাৰ গ্ৰাইণ্ড কৰিম কাৰণ এবাৰত ভালদৰে মিহি হোৱা নাই সেইকাৰণে আকৌ এবাৰ দি ল'ম আৰু ইয়াক ভালদৰে মিহি কৰি ল'ম ইফালে এখন মই পেন লৈছোঁ পেনখনত খুব কমকৈ অকণমান মিঠাতেল লৈছোঁ এয়া মোৰ নাৰিকলখিনি এনেকুৱাকৈ মিহি হৈ গৈছে আপোনালোকেও খুব ধুনীয়াকৈ মিহি কৰি ল'ব পেনখনত তেলটো গৰম হওঁতে নৰসিংহ পাত দিছোঁ কেইটামান শুকান জলকীয়া দিছোঁ আৰু ইয়াতে মই ফোৰণ লগতে বগা সৰিয়হ দিম আপোনালোকৰ যদি বগা সৰিয়হ নাথাকে ক'লা সৰিয়হটোও দিব পাৰিব বেয়া নালাগে ক'লা সৰিয়হটো আৰু এইখিনি অকণমান দেৰি যাব দিব তেতিয়াহ'লে ভাল লাগিব খাবলৈ গোটেইখিনিত ভালদৰে মছলাটো মানে তৰকা যিটো মাৰিম সেইটো ভালদৰে হ'ব দিব এতিয়া ইয়াতে মই তৰকাটো দি দিম নাৰিকলৰ চাটনিটো খাবলৈ যথেষ্ট ধুনীয়া আৰু সোৱাদ হয় আপোনালোকে ট্ৰাই কৰি চাব ঘৰত দেখিবলৈও ধুনীয়া লাগিছে এনেকৈ ভালদৰে ৰাখি ল'ব গোটেইখিনি মছলা দি দিছোঁ আৰু ইয়াক ভালদৰে মিক্স কৰাই ল'ম খাবৰ সময়ত তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আকৌ আহিম তেতিয়ালৈকে মোক দিয়ক বাই